হাই গাইজ, মই জয়া আপোনালোকক ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মিল্ক কেক ৰেচিপি। এই কেকটো বনাবলৈ বহুত ইজি হয় আৰু বহুত কম বস্তু লাগে। ইয়াৰ বাবে মই লৈছোঁ 1 লিটাৰ গাখীৰ, 1 চামুচ ঘিউ আৰু 1 চামুচ নেমু টেঙাৰ ৰস আৰু চাহ খোৱা কাপটোৰে আধা কাপ চেনি। চেনিটো আপোনালোকৰ নিজৰ জোখমতে ল'ব। যদিহে মিঠা বেছি খায় তেনেহ'লে চেনিটো সৰহ ল'ব, যদি কম খায় তেনেহ'লে কম ল'ব। এতিয়া মই গেছত কেৰাহীটো পাতি লৈছোঁ আৰু গাখীৰখিনি মই গেছত ভালকৈ বইল কৰিব লাগিব। ইয়াত মই 1 লিটাৰ গাখীৰ লৈছোঁ। 1 লিটাৰতকৈ অকণমান বেছি হ'ব। আপোনালোকে যদি সৰহ গাখীৰ হয় তেনে সৰহো ল'ব পাৰিব। এতিয়া গাখীৰখিনি মই গেছত ভালকৈ উতলাই থাকিম। প্ৰথমতে হাই ফ্লেমত ৰাখি গাখীৰখিনি উতলাই ল'ম। তাৰপিছত গেছৰ ফ্লেমটো কমাই দিম। গাখীৰখিনি এতিয়া ভালকৈ উতলিব লাগিব। উতলালৈকে গেছৰ ফ্লেমটো হাই ৰাখিব। তাৰপিছত যেতিয়া গাখীৰখিনি উতলিব তেতিয়া গেছৰ ফ্লেমটো কমাই দিব। এয়া গাখীৰখিনি উতল আহিব লৈছেই। গাখীৰখিনি ভালকৈ উতলিব দিব লাগিব। গাখীৰখিনি ভালকৈ উতলাৰ পিছতেই জুইৰ ফ্লেমটো কমাই দিব, নহ'লে বেছিকৈ উতলিলে ওপৰলৈ উঠি আহিব। দেখিছেনে, গাখীৰখিনি ধুনীয়াকৈ উতলি গৈছে। এতিয়া লগালগ জুইৰ ফ্লেমটো কমাই দিব। এতিয়া কম জুইতে ৰাখি গাখীৰখিনি পূৰা উতলিব দিব। উতলি গোটেই গাখীৰখিনি শুহি যাব দিব। জুইটো কমকৈ ৰাখি গাখীৰখিনি এনেকৈ ভালকৈ উতলি থাকিব দিব। গাখীৰখিনি এনেধৰণে 5 মিনিটমান সময় উতলাই ৰাখিব লাগিব। গাখীৰখিনি উতলাওঁতে ইয়াৰ ফেন উঠি গৈছেগৈ, সৰৰ নিচিনা হৈ যাব গোটেই গাখীৰখিনি। তেনেকৈয়ে 5 মিনিটমান সময় উতলাই থাকিব। অলপ গাখীৰ কমিয়ে গৈছে, এনেকৈ গোটেই গাখীৰখিনি কমি যাবলৈ দিব। এতিয়া জুইৰ ফ্লেমটো মই কমাই ৰাখিছোঁ। এবাৰ হাই এবাৰ ল' এনেকৈ কৰি গোটেই গাখীৰখিনি উতলাই থাকিব। এয়া 5 মিনিট সময় বইল কৰা হৈ গ'ল। নিচিনা গাখীৰ কিমান কমি গৈছে, এনেকৈয়ে গোটেই গাখীৰখিনি কমি গৈ থাকিব। 5 মিনিট সময় ভালকৈ বইল কৰি লোৱাৰ পিছত ইয়াতে মই দিম এয়া 1 চামুচ ঘিউ। ঘিউখিনি দিয়াৰ পিছত ভালকৈ লৰাই ল'ব আৰু 5 মিনিটমান সময় বইল কৰি ল'ব। দেখিছে গাখীৰৰ পৰিমাণ কিমান কমি আহিছে। তেনেকৈ গাখীৰখিনি কমাই গৈ থাকিব লাগিব। জুইটো হাই আৰু ল' কৰি থাকিব। মই এতিয়া ল' ফ্লেমত ৰাখি গাখীৰখিনি উতলাই আছোঁ। ঘিউখিনি দিয়াৰ পিছত আৰু 5 মিনিটমান সময় উতলিবলৈ দিম। এয়া 5 মিনিট সময় উতলাৰ পিছত দেখিছেনে কিমানখিনি গাখীৰ কমি গ'ল। এতিয়া ইয়াতে মই চেনিখিনি এড কৰি দিম। এয়া মই চাহ খোৱা কাপটোৱে আধা কাপ চেনি লৈছোঁ। যদি আপুনি মিঠা বেছি খায় আপোনালোকে তেনেহ'লে চেনিটো সৰহকৈ ল'ব। এতিয়া চেনিখিনি ভালকৈ মিক্স কৰি ল'ব। চেনিখিনি মিক্স কৰাৰ পাছতো 5 মিনিটমান সময় এইখিনি মিক্স হ'ব দিব লাগিব। চেনিখিনি ইয়াৰ লগত ভালকৈ মিলি যাব লাগিব। এইখিনি আকৌ হাই টু ল' কৰি আকৌ 5 মিনিট সময় উতলাব লাগিব। এয়া চেনিখিনি এড কৰাৰ পিছত 5 মিনিট সময় ভালকৈ উতলোৱা হৈ গ'ল। দেখিছে গাখীৰৰ পৰিমাণ কিমান কমি গ'ল। এই কেকটো বনাবলৈ বহুত ইজি হয় আৰু বহুত সোনকালেই হৈ যায় আৰু খাবলৈ যে খুবেই টেষ্টি হয়। এতিয়া 5 মিনিট সময় উতলোৱাৰ পিছত এতিয়া ইয়াতে মই নেমু ৰসখিনি দি দিম। এয়া মই 1 চামুচ নেমু ৰস লৈছিলোঁ। নেমু ৰসখিনি মই গাখীৰখিনি ফাটাবৰ কাৰণে লৈছোঁ। এতিয়া গাখীৰখিনি ফাটি যাব। নেমু ৰসখিনি দিয়াৰ পিছত গাখীৰখিনি এনেকৈ লৰাই থাকিব। 5 মিনিটমান সময় উতলাৰ পিছত গোটেই গাখীৰখিনি ফাটি যাব। এই দেখিছে অলপ গাখীৰ ফাটি গৈছে।
এতিয়া আপোনালোকে গেছৰ জুই ফ্লেমটো কমাই ৰাখিব। এয়া নেমু ৰসখিনি দিয়াৰ পিছত গোটেই গাখীৰখিনি ভালকৈ ফাটি গ'ল। এয়া চাওক, গাখীৰখিনি ধুনীয়াকৈ ফাটি গ'ল। এনেকৈ 5 মিনিটমান সময় গাখীৰখিনি হাই টু ল' কৰি গেছৰ জুই এনেকৈ লৰাই থাকিব আৰু গাখীৰৰ কালাৰটো পূৰা চেঞ্জ হৈ যাবগৈ। এতিয়া মই গেছৰ জুই হাই ৰাখিছোঁ। এয়া চাওক, মই আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ গাখীৰৰ পৰিমাণ কিমান কমি গ'ল। মই 1 লিটাৰতকৈ অকণমান বেছি গাখীৰ লৈছিলোঁ। এতিয়া গাখীৰখিনি পূৰা কমি গৈছে আৰু কালাৰটো চেঞ্জ হৈ গৈছে। এনেকৈ আৰু 5 মিনিটমান সময় উতলাই থাকিব। গোটেই গাখীৰখিনি পূৰা থিৰ হৈ যাব, পানীটো নাইকিয়া হৈ যাব লাগিব। জুইটো বেছি সময় হাই ফ্লেমত নাৰাখিব, নহ'লে ক'লা হৈ যাব। হাইটো ল' কৰি এনেকৈ লৰাই থাকিব। এয়া চাওক, গাখীৰৰ পৰিমাণটো কিমান কমি গ'ল, গোটেই গাখীৰখিনি ফাটি গ'লগৈ। এতিয়া এনেকেই আৰু 5 মিনিটমান সময় লৰাই থাকিব, কাৰণ এইখিনি পানী বহুত ওলাইছে, চেনি দিয়া আছিলে, চেনিৰ ৰসটো যিটো আছে সেইটো ওলাই যায়। আৰু এইখিনি আৰু 5 মিনিটমান সময় জুইটো কমকৈ ৰাখি ভালকৈ লৰাই থাকিব। আৰু ইয়াতে আৰু 1 চামুচ ঘিউ ৰাখিছিলোঁ, সেই চামুচ ঘিউ দি দিছোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি থাকিব। এনেকেই লৰাই থাকিব লাগিব আৰু 5 মিনিটমান সময় এইখিনি এনেকেই লৰাই থাকিব। এয়া চাওক, 5 মিনিট সময় এইখিনি উতলোৱাৰ পিছত একে পানীটো নাইকিয়া হৈ গ'ল। ওচৰৰ পৰা দেখাইছোঁ, কালাৰটো চাওক কিমান চেঞ্জ হৈ গ'ল। আৰু অকণমান সময় কালাৰটো চেঞ্জ হোৱালৈকে ভাজি ল'ম। এয়া গল্ডেন কালাৰ নিচিনা হৈছে। এয়া গোটেই পানীখিনি শুহি ল'লে। এতিয়া মই গেছটো অফ কৰি দিওঁ। এয়া মই কেৰাহীখনৰ পৰা ইয়াত কাঁহীখনত প্ৰথমতে ঘিউ অকণ সানি লৈ ইয়াত নমাই ল'লোঁ গোটেই বেটাৰখিনি। নমাই লৈ এখন ভাল হেতাৰ সহায়ত এইখিনি ভালকৈ সমান কৰি দিলোঁ। ওচৰৰ পৰা দেখাইছোঁ। প্ৰথমতে মই কাঁহীখনত ঘিউ অলপ সানি লৈছিলোঁ, তাৰপিছত বেটাৰখিনি মই ইয়াত দি ভালকৈ হেতাখন দি সমান কৰি দিলোঁ, তেতিয়া কাটিবলৈ সুবিধা হ'ব। এতিয়া মই এইখিনি এখন বেলেগ এখন ডিছেৰে ঢাকি আধা ঘণ্টা সময়ৰ কাৰণে ৰাখি থ'ম। এয়া চাওক, এখন মই ষ্টিলৰ ডিছ লৈছোঁ। ডিছখন দি এইখিনি মই আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখি থ'ম। আৰু ইয়াৰ ওপৰত মই এখন গৰম কাপোৰ দি ঢাকি থৈ দিম, পূৰা হিট হ'ব দিম বস্তুখিনি। এয়া চাওক, মই এখন গৰম কাপোৰ তলত পাৰি লৈছোঁ। এতিয়া এনেকৈ কাঁহীখন দি ঢাকি লৈছোঁ। ঢাকি পেলাই এতিয়া গৰম কাপোৰখন এনেকৈ ইয়াত ভালকৈ ঢাকি থৈ দিম। যাতে হাৱা নাপায়, ভালকৈ ঢাকি দিব। এয়া চাওক, ধুনীয়াকৈ মই কাপোৰখন দি ঢাকি থৈ দিছোঁ। এইখিনি পূৰা আধা ঘণ্টা সময়ৰ কাৰণে এনেকৈ ৰাখি থৈ দিম। এয়া আধা ঘণ্টা সময় হৈ গ'ল। এতিয়া কাপোৰখন আঁতৰাই লওঁ। এয়া কেকটো ভালকৈ হৈ গ'ল। এতিয়া আপোনালোকক মই এইটোকো কাটি দেখুৱাই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে টিফিন বাতি বা কেক টিন থাকিলে তাতো এইখিনি হেৰি কৰি ল'ব পাৰে। মোৰ ওচৰত নাছিলে, সেইকাৰণে মই কাঁহীখনতে লৈছোঁ। এয়া মই কেকটো কাটা হৈ গ'ল। আপোনালোকক মই এইটোকো দেখুৱাই আছোঁ সৰু। এয়া চাওক কিমান ধুনীয়া হৈছে।
আৰু খাবলৈও সিমানেই ধুনীয়া হয় আজিৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আৰু লাইক কৰিব আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপি ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব আজিলৈ বাই বাই